মই আকৌ ইহঁতক গান গাই শুনাইছোঁ বুঢ়া নামানো হেপী হোলী হে বুলি আৰু আগফালে আমাৰ পোৱালীকেইটাই পূৰা হেপী খেলিব লৈছে দেই বতৰটো যে ইমান বেয়া কৰিছে ন কিন্তু ৰাতিপুৱাৰ পৰা একদম বৰষুণে দি আছে ৰাতি যে পূৰা পিছনিশা পূৰা ডাঙৰ বৰষুণ আৰু যে অলপ আজি শিলো বৰষুণ দিছে আৰু ইহঁতি পূৰা যোৱা বছৰে অনা ফিচকাৰীয়ে পূৰা খেলিছে দেই আৰু ইটোৱে সিটোক সানিছে কিন্তু মাজে মাজে খঙো কৰিছে মই মাজে মাজে আকৌ ধেমেলীয়া কৰি দিছোঁ নহ'লে যে এইকেইটাই লাগিবই যিহে কাজিয়া লাগে দিনটোত আকৌ স্কুল বন্ধ থাকিলে অকল কাজিয়া এৰাওঁতেই যায় কেতিয়াবা হ'লে মাজে মাজে আকৌ মাৰো খায় নহয় ইহঁতকে চাই লৈ অকণমান দেৰি ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু তাৰপিছত যে গম নাপাওঁ নহয় যে আৰু এটা পাৰ্টি আহিব বুলি পিছফালে আকৌ মই আকৌ ল'ৰাকেইটা কাপোৰ ধুবলৈ লৈছোঁ যেতিয়া মাত শুনিলোঁ ইহঁতৰ শুনি পেলাই মই বোলো গঁৰালৰ ভিতৰতে সোমাই দিওঁ তাৰপিছত বহু সময়ৰ পিছত বিচাৰি মোক পালেগৈ ইহঁতি গঁৰালৰ ভিতৰত তাৰপিছতে লগাই মেলি এয়া আকৌ বোলে ৰিলছ এটা বনাওঁ তাৰপিছতে মই এয়া আহি লৈ সিহঁতৰ লগত ৰিলছ বনালোঁ আৰু ফুৰিবলৈ যাবলৈ ফাকুৱা পাৰ্টি ধেৰ আহি আছে তো দেখিছেনে এয়া চক তলা আমাৰ ঘৰত আহিও লাভ নাই কিন্তু লগাব নোৱাৰে দেই এই আমাৰ ছোৱালীজনী এফালে যাবলৈ ওলাইছে আজি ফাকুৱা দিনা যাবলৈ ওলাইছে হয় তহঁতি কিন্তু তহঁতক ফাকুৱা লগালে আকৌ মোলৈ ফোন নকৰিবি কাপোৰ লাগে বুলি মই আগতে কৈ দিছোঁ দেই শুনিছা নাই অঁ আমাৰ ছোৱালীকেইজনীক ফাকুৱা নলগাব দেই ৰাইজসকল মানে ইপাৰলৈ গৈছে জানৈ পাৰলৈ হয় নাই জানৈ পাৰলৈ গৈছিলে এতিয়া মই মানে আমাৰ ইয়াত মানে পাৰ্লাৰ ধেৰ বহিলেতো এতিয়া হাইড্ৰা ফেচিয়েল কৰি আহিছিলোঁ মানে গম পাইছানে পাইছে নাই ধুনীয়াকৈ হাইড্ৰা ফেচিয়েল কৰি আহিছিলোঁ মুখখন ইমান ধুনীয়াকৈ মানে উজ্জ্বলি আছিলে পূৰা চকুৰ চাপ মাৰি যোৱাকৈ কিন্তু ৰাতিপুৱাই আহি গঁৰালৰ ভিতৰত সোমাই ৰক্ষা নাপালোঁ ইয়াৰ অৱস্থা অলপ অলপ লাগি আছে সেইকাৰণে ধোৱা নাই কোনোবা পাৰ্টি আহিব পাৰেতো সেইকাৰণে তলা এটা লগাই থৈছোঁ ইয়াত আৰু নলগাওঁ নহ'লে মুখখন বেয়া হৈ যাব নহয় দেখিছে নাই ইমান ধুনীয়াকৈ থৈছোঁ ইমান কষ্টৰে পইচা দি হয়নে ধুনীয়াকৈ থৈছোঁ সেইটো কাৰণে আমাৰ ছোৱালীকেইজনী ধুনীয়াকৈ ওলাইছেহে হয় যাবলৈ কনকে কেনেবাকৈ ফাকুৱা পাতি দিলে সেই জোপোহাবিলাকত সোমাই দিবি গম পাইছেনে অঁ সোমাই দিবি ভাই যদি বাটত ফাকুৱা লগাওঁ বুলি কয় কবি যে মায়ে ফাকুৱা খেলিবলৈ মানা কৰিছে স্কিন বেয়া হ'ব শালমন উঠিব শুনিছ চেণ্ডেল খুলি দিব হ'ব যা ৰ'দটো ওলাইছে নহয় নাই দাদাই ক'ত থ'লে যাম বাই বাই কেলে তহঁতি হেৰাব পাৰ নেকি কালি ফোন কৰি দিওঁ বাৰে বাৰে ফোন নকৰোঁ আৰু জয়ী চলিছোঁ সেইবোৰ দিন আমি পাৰ কৰিলোঁ মনটো বেয়াই লাগে দুখ লাগে সময় আমাৰ উকলিলে আৰু তহঁতৰে দিন আৰু যা আৰু এইফালে চাই দে বাই বাই তাৰপিছত বেটীহঁতক বিদায় দি আকৌ আমি ওলালোঁ এতিয়া মানে কণেশ্বৰ দাই ঘৰলৈ যিহেতু আমাৰ ঘৰ খালি পোৱালিটো আহিছিলে যে অন্নপ্ৰাশনলৈ তাক কুকুৰে কামুৰিছিলে মাকে আকৌ ছাতিটো এৰি থৈ গ'ল লগতে আকৌ চেণ্ডেলযোৰ আৰু আমাৰ ঘৰৰ আকৌ কুকুৰা গোটেই মানে বেমাৰ লাগি মৰিলে সেইকাৰণে উমনি দি থৈছিলে হাঁহ এয়া পাকঘৰলৈ দি পঠিয়াইছে আজি চাওকচোন বাৰু বতৰটো গোটেই ইমান যে বতৰটো বেয়া কৰিছে নহয় ল'ৰা কাপোৰ ধেৰ জমা হৈ আছে আৰু এয়া যতীন দাই আহিছে ইমান ডাঙৰ চেপা এটা পাতিব আহিছে নহয় তাৰপিছতে সিহঁতে ঘৰলৈ গৈ পেলাই দেখিলোঁ যে হাতখন অলপ ল'ৰাটো ফুলি আছে কিন্তু ডক্টৰৰ ঘৰলৈ গৈ বেজী এটা ল'লে বাৰু মই বোলো বেজীও মই বোলো কিবা এটা দিম বুলি কৈছিলোঁ কিন্তু বাইদেউ খুৰীহঁতি নালাগে বুলি ক'লে হাজাই যি নহওক গৃহস্থও কিবা এটা দায়িত্ব থাকে দিয়কচোন মনটোও বেয়া লাগিছে ইমান ল'ৰাটো যে ইমান মৰম লগা আৰু সকলোৰে মৰমৰ নহয় জানো এনেকুৱা এটা হ'লে যাৰ হ'লেও বেয়া লাগিব দিয়কচোন নিজৰ সন্তানক আৰু ঘৰলৈ আহিলোঁ ঘৰলৈ আহি মেলি এয়া বাইক আছেহি যিহেতু মেট্ৰিক পৰীক্ষা দি তাইও আজৰি হৈ আছেহি আৰু তাই এয়া মানে ভাইহঁতৰ লগত খেলি আছে আৰু মই বোলো ইয়াতে এতিয়া ভাতকেইটা খুৱাই লওঁ তাৰপিছত আকৌ আলহীও আহিলে নহয় এয়া মানে বৌমাক বৰ্তাকৰ ঘৰৰ ককাইকৰ আৰু পুতেকহঁত আহিছে আকৌ ককাই পুতেক বাইকৰ মানে বৌমাকৰ ঘৰ আৰু ভাগিনীয়েক দুটাৰো আহিছে আৰু সিহঁতৰ লগতো অলপ কথা বতৰা পাতি মেলি আৰু বেটাহঁতৰ লগত অলপ দেৰি ফূৰ্তি ফাৰ্তা কৰিলোঁ তাৰপিছতে আকৌ ইমান ডাঙৰ ঝৰঝৰকৈ বোলো বৰষুণ দিছে চাওঁচোন দেখিছোঁ বোলো শিলগুটি ঢেৰ পৰিছে আৰু মই ভিডিঅ' এটা কৰি ৰাখিলোঁ ইয়াৰ চাওকচোন বাৰু
শিলগুটি কেনেকৈ টপ টপকৈ পৰিছে ঠাণ্ডা কিন্তু কিছু নমাব এতিয়া যদি ল'ৰাবিলাকক বাহিৰলৈ উলিওৱা হয় কিন্তু পানী লগা জ্বৰ কাহ পুৰা হ'ব আৰু সেইটো কাৰণে ইহঁতক আমাৰ ল'ৰা ছোৱালীখিনিকো গোটেইখিনিকে গৰম পানীয়ে গা ধুবলৈ কৈছোঁ আৰু চাওকচোন বাৰু কেনেকুৱা ডাঙৰকৈ বৰষুণ দিছে ঠাণ্ডাও পৰিছে আৰু গাটো বিশেষকৈতো ভালেই নাই ভইচটো কেনেকুৱা হৈ আছে আপোনালোকে দেখিছেই মোৰ কাহো হৈ আছে আৰু বিষো হৈ আছে আৰু সেইখিনি আৰু লাহে লাহে আন্ধাৰো হৈ আহিছে তাৰপিছতে এয়া আমি পাকঘৰত সোমালোঁ আমাৰতো ৰান্ধনি কাম থাকেই ন তিনিবেলা তিনি সাজি খুওৱা ৰান্ধনি পাকঘৰত এয়া সোমাইছোঁ কুকাৰ পাতিছোঁ তাৰপিছতে খানা বনাই আছোঁ তাৰপিছত বৰ্তাকে আকৌ আনিলে ব্ৰইলাৰ মাংস যিহেতু আলহী আহিছে সেইটো কাৰণে পিছফালে ৰান্ধি আছে মানুহজনে ব্ৰইলাৰ মাংস আৰু এয়া চাওক মানুহজনে কিন্তু বৰ ধুনীয়া মাংস বনাই দেই সেইটো আকৌ ক্ৰেডিট আছে সেইটো কাৰণে মই বোলো তুমিয়ে বনোৱা বতৰো ডাৱৰীয়া মাংস হ'লে যিহেতু ভাতকেইটাও খাই ভাল লাগিব আৰু এইফালে চাওকচোন বাৰু পুৰা বৰষুণ দি আছে আৰু যেইবাৰ বৰষুণ দিছে সেইবাৰে মানে শিল দিছে আমাৰ যে গোটেই বিলাহী আৰু ৰঙালাও কিবা কিবি অকণমান পাচলি শাক পাচলিও হৈছে সেইখিনি এতিয়া গেলি যায় বুলিয়ে মানে ভয় হৈছে আৰু ফাইনেলি এয়া অকণমান গ্ৰেভি কৰি দিওঁ বুলি পানী দিছে তাৰপিছতে এতিয়া আমাৰ ভাত খোৱা পৰ্ব হৈ গ'ল আৰু এয়া হৈছে আলহী এয়া গোটেইকেইটাই এইবাৰ মেট্ৰিক দিছে মেট্ৰিক দি আকৌ পেহীয়েকৰ ঘৰলৈ মাহীয়েকৰ ঘৰলৈ আহিছে দেই আৰু সকলোৰে আমি আৰু এনেদৰে সকলোৱে একেলগে ভাত সাজ খাই মেলি ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰিম আৰু বেছি দীঘলীয়া হ'লে আপোনালোকৰ চাবলৈ মন নাযাব নহয় জানো